নমস্কাৰ আকৌ এবাৰ স্বাগতম জনালোঁ মোৰ নতুন ইউটিউব চেনেলটোত আন এটা ভিডিঅ'লৈ। মই আজি ৰেচিপিটো আনিছোঁ। ৰেচিপিটো হৈছে লোকেল কুকুৰা মাংস। আৰু চাওঁ আহক মই কেনেকৈ বনালোঁ মাংসখিনি। এয়া কেৰাহীখন গৰম হৈছে। এতিয়া ইয়াত তেল দিম। ইয়াত তেল দিলোঁ। তেলখিনি অলপ গৰম হওক। এয়া তেলখিনি গৰম হৈছে। এতিয়া আমি পিঁয়াজখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া ইয়াত দি দিম। লগতে আদা নহৰু পেষ্টখিনিও দি দিম। এতিয়া অলপ এইখিনি ভাজি লওঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে, পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে লো ফ্লেমত অকণমান ভাজি লওঁ। এতিয়া এইখিনি হৈছে, ৰঙচুৱা হৈ গ'ল আৰু আদা নহৰু গোন্ধটো গ'ল। এতিয়া ইয়াত আমি মাংসখিনি দি দিম। এতিয়া মাংসখিনি ধুনীয়াকৈ লৰাই লৈছোঁ। মাংসখিনি ভালকৈ ভাজি লওঁ। এয়া মই নিমখখিনি দি দিছোঁ সোৱাদ অনুসৰি। এয়া হালধিখিনি দিছোঁ। নিমখখিনি অলপ কমকৈ দিছোঁ কাৰণ মই ড্ৰাই ফ্ৰাই কৰি খাই ভাল পাওঁ। তাৰপাছত আকৌ জোল বনোৱা হিচাপত নিমখটো আৰু অলপ দিছোঁ। এতিয়া অলপ টাইম মাংসখিনি সিজালৈকে ইয়াত ঢাকনখন দি দিছোঁ। এতিয়া মাংসখিনি এয়া ধুনীয়াকৈ অলপ ফ্ৰাই হৈছে। এতিয়া মাংসখিনিত আমি মছলাখিনি এড কৰি দিম। এইখিনি ৰেড চিলি, এয়া ধনিয়া গুড়ি আৰু এইখিনি মিট মছলা। আৰু এয়া ঘৰতে খুন্দি লৈছিলোঁ জিৰা গুড়ি। এতিয়া ধুনীয়াকৈ মছলাখিনি লগতে মাংসখিনি ধুনীয়াকৈ লৰাই দিওঁ। এতিয়া আৰু অলপ থৈ থাকোঁ। এতিয়া আমি ইয়াত জলকীয়া খুন্দি লৈছিলোঁ। এই জলকীয়াখিনি ইয়াত দি দিওঁ। তাৰ পাছত এই কেঁচা পিঁয়াজ কাটি লোৱা হৈছিলে। এতিয়া কেঁচা পিঁয়াজখিনি ইয়াত দি দিওঁ। এতিয়া ধুনীয়াকৈ আকৌ লৰাই দিওঁ। এতিয়া আমি আলুখিনি ইয়াত এড কৰোঁ। আলুখিনি ধুনীয়াকৈ কাটি লোৱা হৈছে। এতিয়া ইয়াত দি দিছোঁ। আকৌ এবাৰ লৰাই দিওঁ আলুখিনি। আলুখিনি ধুনীয়াকৈ সিজালৈকে ভালকৈ ঢাকনখন দি থৈছোঁ। আলুখিনি সিজিছে নাই চাই লওঁ। আলুখিনি সিজিবলৈ অলপ টাইম লাগিব আৰু লৰাই দিছোঁ অকণ ভালকৈ। বাকী আছে অলপ টাইম আকৌ নেমুখন আনি থৈছোঁ। আলুখিনি ভালকৈ সিজি লওঁ। মই যে কৈছিলোঁ ড্ৰাই ফ্ৰাই কৰি খাই ভাল পাওঁ। এতিয়া অলপ মাংস কাঢ়ি লওঁ ড্ৰাই ফ্ৰাই। এতিয়া অলপ মাংস কাঢ়ি ল'লোঁ ড্ৰাই ফ্ৰাইকৈ। এতিয়া আকৌ এইখিনি লৰাই দিওঁ। আকৌ অলপ ঢাকোন মাৰি থৈ দিওঁ। এতিয়া মাংসখিনি আমি পানী অকণমান দি দিম। পানীখিনি গৰম কৰি লোৱা হৈছে, কুহুমীয়া গৰম। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে, নিজৰ ইচ্ছা। গৰম পানীও দিব পাৰে। এতিয়া ইয়াত কুহুমীয়া গৰম পানী একাপ ইয়াত দি দিম। আকৌ দিম। এতিয়া অলপ এনেই একাপ দি দিছোঁ। এতিয়া আকৌ ঢাকনখন দি দিম।
হৈছে নে আমি চাওঁ, কাৰণ আজি আমি বেলেগ চব্জি নবনাওঁ, প্ৰায় ৰাতি এয়া মাংসখিনিকে জোল বনাম আৰু চাওক আপোনালোকে কিমান ধুনীয়া কালাৰ আহিছে, খাবলৈ বহুত ধুনীয়া হ'ব। এনেকৈ এবাৰ বনাই খাই চাব আপোনালোকে, চিম্পুল হয় বা ধুনীয়া হয় খাবলৈ। এতিয়া মাংসখিনি সিজিছে, এতিয়া আমি ইয়াত আৰু অকণমান পানী দি দিম। দিছোঁ ইয়াত ঢাকোনখন আকৌ দি দিছোঁ। ইয়াত আমি অথনি যে কৈছিলোঁ ড্ৰাই ফ্ৰাই কাৰণে নিমখ কম দিছিলোঁ, এতিয়া আমি আৰু অকণমান নিমখ দিলোঁ। এতিয়া আৰু অলপ নিমখ দি দিছোঁ। এতিয়া মাংসখিনি ধুনীয়াকৈ উতল আহিছে। এতিয়া আমি ইয়াত জালুকৰ গুড়ি অকণমান দি দিম, কাৰণ লোকেল চিকনত জালুকৰ গুড়ি নিদিলে খায়ে ভাল নালাগে, বহুত ভাল লাগে জালুকৰ গুড়ি গোন্ধটো, আৰু লোকেল চিকনত বিশেষকৈ। বেছি নাই দিয়া, অলপ দিছোঁ ইয়াত জালুকৰ গুড়ি, অকণমান গোন্ধৰ কাৰণে দি দিছোঁ। আৰু লগতে এয়া মান ধনিয়া পাত ছিঙি আনিছোঁ, এয়া 4 কিলা মান ধনিয়া পাত দি দিছোঁ গোন্ধৰ কাৰণে। এতিয়া আকৌ ঢাকোনখন দি দিছোঁ। মাংসখিনি হ'লে নমাম আৰু। এয়া আমাৰ মাংসখিনি ধুনীয়াকৈ হৈছে। এতিয়া জালুকৰ গোন্ধ আৰু মান ধনিয়া গোন্ধটো বহুত ধুনীয়া লাগিছে, বহুত মানে গোন্ধ আহিছে। এতিয়া মাংসখিনি হৈছে, আমি গেছটো অফ কৰি দিম। এতিয়া মই খাবলৈ লৈছোঁ, ইয়াত কেনেকুৱা লাগিছে কম, আপোনালোককো টেষ্ট কৰি চাওঁ আৰু। বহুত ধুনীয়া হৈছে খাবলৈ, আপোনালোকে টেষ্ট কৰি চাব পাৰে। চিম্পুল হয় বা ধুনীয়া লাগিছে। মোৰ ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকৰ, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।